to my YouTube channel. Namaskar সকলকে কেনে খবৰ আপোনালোকৰ মোৰ অন্য এটা ভিডিঅ'ত পুনৰবাৰ স্বাগতম জনাইছো আৰু গুড মৰ্নিং আৰু দিল থাম কে বেঠ যায়ে কিউকি আজিৰ ভিডিঅ'টো হ'ব গৈছে বহুত ধমাকা কাৰণ আজি আমি কলেজৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পিকনিক গৈছো সো কলেজত গৈ লওঁ তাৰপিছত আপোনালোকক ধমাকা দেখাইছো আহি পাই গলো কলেজ এতিয়া সবে ওপৰত বহি আছে তাকে গাড়ী আহি পালে সেইকাৰণে ৰখি আছো আমি কিটা আমি সকলোৱে পাছৰ সিট দখল কৰাত বহি গলো আৰু মই উইন্ডো সিট লৈছো কাৰণ মই বমি কৰো আৰু এইখিনি নহয় আৰু আহিবলৈ আছে এতিয়া আমি খিনি যাত্ৰা আৰম্ভ কৰিছো আধাৰ পৰা গোটেইখিনি দাদাহঁতে উঠিব তাৰপিছত আমি সিকুলৈ বুলি আমাৰ যাত্ৰা আৰম্ভ কৰিম আমি আৰম্ভ কৰিলে এফালে আমাৰ মানুহ কম আছে কিন্তু জোশ পুৰা বেছি আছে কিন্তু আমাৰ মেইন লক্ষ্য পোৱাৰ আগতে আমি সোমালো ডাঙৰীয়া মন্দিৰত সেৱা এটা কাঢ়ি লওঁ বুলি সকলোৱে মন্দিৰত আহি এতিয়া সেৱা কাঢ়ি ল'লো তাৰপিছত এতিয়া আমাৰ নেক্সট ডেষ্টিনেশ্যনৰ ফালে যাব লাগে গৰুচুৰৰ টোপনি গৈছে মানে এতিয়া আজি একদম বেমাৰী হৈছে আমি চবে বমি কৰোঁ কিন্তু টেবলেট খাই ভাল হ'লে ভাল হোৱা নাই একদম বেমাৰী হৈছে কুকুৰাৰ তুমি মোৰ বুকুৰ মাজতে ফুলা উতলা ফাগুনৰ ৰঙা পলাশ তুমি মোৰ বুকুৰ মাজতে ফুলা উতলা ফাগুনৰ ৰঙা পলাশ ৰঙালাগে বুকু অনুভূতি ঢালি দিলা আমাৰ ডেষ্টিনেশ্যন চাওঁ গোটেই শিলগুটিৰ ওপৰত শিলগুটি মানে শিলৰ ইয়াৰ জন্মস্থান বুলি ক'ব লাগিব গোটেই শিলগুটি চাৰিওদিশে শিলগুটি আহি পাই কিনে এতিয়া প্ৰথমতে পেট পূজা কৰিব লাগিব তো চবে ভোকে পিয়াহে আহিছে সেইকাৰণে আগতে ব্ৰেকফাষ্ট কৰি লৈছোঁ এয়া ডিম আৰু চেণ্ডউইচ তাৰপাছতে আমি ষ্টাৰ্ট কৰিলোঁ কামত লাগি গ'লোঁ এফালে সকলোৱে লগে ভাগে কৰিলে সোনকালে শেষ হ'ব কামবোৰ সেইবাবে চব্জি কাটাৰ পৰা ষ্টাৰ্ট দি কিনে এইফালে আমাৰ ৰবি দাদাই ভাত বনালৈকে আমাৰ ৰবি দাদাই কিন্তু খুবেই বেছি কাম কৰিছে সকলো দায়িত্ব ৰবি দাদাই লৈছে তেখেতলৈ বহুত ধন্যবাদ থাকিল আমাৰ পিকনিকটো ইমান য়াদগাৰ বনাই দিয়াৰ কাৰণে আৰু জেগাটো অকণমান দেখাই দিওঁ আপোনালোকক ভিউটো কেনেকুৱা হয় বহি আছে খুৱাই খাই আছে কাম কৰি আছে তাৰ মাজতে তোমাৰ দুগালকে মোৰো মন তোমাকে দুবাহুতে সামৰি থবলৈ তুমি মোৰ বুকুতে গোপনে গোপনে আহি সোমালাহি তুমি এয়া আমাৰ মহেশ বাবু আৰু গৰুচুৰ টোপনিত লাল কাল হৈ আছে যাওঁ লেটছ টাইম টু পেট পূজা এতিয়া বহি ল'লোঁ আমি কেইটা খাবলৈ কাৰণে খাই বৈ আমাৰ হৈ গ'ল এতিয়া এই দুটা উঠনি পৰা এটাও কাম কৰে এতিয়া এটা কাম পাইছে কেৰাহী ধুবলৈ সেইটোকো ভাল চাই কৰে ধুই আছো তহঁত দুটা এনেকৈ ধুলে কেতিয়া চফাই নহ'বচোন এতিয়া জোতা মোজা পিন্ধি ৰেডি হৈ লওঁ
উতলা ফাগুনৰ ৰঙা পলাশ তুমি মোৰ বুকুৰ মাজতে ফুলা উতলা ফাগুনৰ ৰঙা পলাশ ৰঙালাগে বুকু সো এয়াই আছিল মোৰ আজিৰ ভিডিঅ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে প্লিজ এটা লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকন প্ৰেছ কৰি দিব আৰু লগতে কমেণ্ট কৰিব কেনেকুৱা পালে চ' বাই বাই লগ পাম অন্য এটি ভিডিঅ'ত তুমি মোৰ জানো